हेलो फ्रेंड्स, कुहुमाइना क्रिएशনৰ এটি অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকে সুধি থকা এটাই প্ৰশ্ন যে কাপোৰযোৰ ধুলে ফুলবোৰৰ ৰং যাব নেকি? সেয়েহে ভাবিলোঁ মোৰ এই কাপোৰযোৰ ধুওঁতেই আপোনালোককো এবাৰ দেখাই দিওঁ। এয়া মই অলপ সময় কাপোৰযোৰ তিয়াই থৈ দিলোঁ চাৰ্ফত। এয়া চাওক, নৰ্মেলি আমি যেনেদৰে কাপোৰ ধুওঁ ঠিক তেনেদৰে মই এই কাপোৰযোৰো ধুইছোঁ। ভিডিঅ'টি শেষত আপোনালোকে দেখা পাব কাপোৰযোৰ কেনে হৈ থাকে, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ চেনেলটি আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ দি থাকিবলৈ। এয়া চাওক, কাপোৰযোৰ ধুই আনি মই এয়া ৰ'দত এনেদৰে মেলি দিছোঁহি। আপোনালোকে চাব পাৰে এটা ফুলৰো কোনোটোৰে ৰং যোৱা নাই। নিশ্চিন্ত মনে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে, নহ'লে মোৰ পৰা বস্তুসমূহ নি আপোনালোকে নিজেও ঘৰতে এযোৰ কাপোৰ বনাই ল'ব পাৰে। মোৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ।